আজি ৰাতিপুৱাই গা পা ধুই পেলাই মন্দিৰলৈ বুলি ওলাই আহিলোঁ আৰু আমি গৈ আছোঁ উগ্ৰতৰা মন্দিৰলৈ। মোৰ ৰুমৰ পৰা বৰ বেছি দূৰত নহয় আৰু এই মন্দিৰ ভাগলৈ মই যেতিয়াই সময় পাওঁ তেতিয়াই আহিবলৈ চেষ্টা কৰোঁ। যোৱা ৰাতি বৰষুণ দিছিল, সেইবাবে চাৰিওপাশৰ পৰিৱেশটো খুব ধুনীয়া লাগিছে, সেউজীয়া গছ গছনি আৰু এনেও জোৰ পুখুৰী পাৰৰ এই পৰিৱেশটো মোৰ খুব ভাল লাগে। ইয়াতে ৰাজহাঁহৰ যিবোৰ শব্দ হৈ থাকে, ৰাজহাঁহবিলাকে খেলি সাঁতুৰি নাদুৰি যি উৎপাত কৰি থাকে সেইবোৰ চাই মোৰ খুব ভাল লাগে। চৰাই চিৰিকটি মাত, সেউজীয়া গছ গছনি, এই পৰিৱেশবোৰে মোক বৰ আপ্লুত কৰে। আৰু আহিয়ে এয়া সন্মুখতে থকা দোকানকেইখনৰ পৰা চাকি বন্তি ধূপ যি লাগে সকলোখিনি কিনি পেলাই লৈ ল'লোঁ। তাৰপিছত আমি ভিতৰলৈ গ'লোঁ আৰু আজি হৈছে সোমবাৰ, সেইকাৰণে চিধাই আমি প্ৰথমে শিৱ বাবাৰ ওচৰলৈ গ'লোঁ। আৰু এই মন্দিৰলৈ মই বহুদিন হ'ল আহি থকা, ইয়াত মই আহি থকা, বিশেষকৈ শিৱৰাত্ৰি হওক বা যিকোনো যেতিয়াই মনটো বেয়া লাগে তেতিয়াই মই পটককৈ আহি যাওঁ। আৰু যেনেকৈ আপুনি ধৰি লওক গৰম লাগিলে ফেনখনৰ ওচৰলৈ গ'লে আমাৰ গৰম পলায়, ঠিক তেনেদৰে ভগৱানক পাবলৈ হ'লে বা মনটো যদি শান্তি বিচাৰে তেতিয়াহ'লে মন্দিৰলৈ বা এনেও ভগৱানৰ প্ৰতি ভক্তি ৰখাটো খুবেই দৰকাৰ। আৰু এষাৰ কথা আছে নহয়, বিশ্বাসে মিলয় হৰি বুলি পেলাই। মই যোৱা 3 বছৰমানৰ পৰা শাওণ মাহটো মাছ মাংস খাবলৈ এৰি দিছিলোঁ। তাৰপিছত লাহে লাহে মই একেবাৰে মাছ মাংস খাবলৈ এৰি দিলোঁ। আৰু মই এই মন্দিৰতে আহি পেলাই মই ভাবি আছিলোঁ বহুদিনৰ আগতে যে মাছ মাংস খোৱা মই বাদ দিম, এনেও মোৰ খাবলৈ কিবা এটা ভাল নালাগে, মনটো কিবা এটা আফচোচ লগা নিচিনা হ'ল লাহে লাহে। তো সেইকাৰণে মই এই মন্দিৰতে আহি পেলাই মই এদিন ভাবি ল'লোঁ যে মই মাছ মাংস আৰু নাখাওঁ। তেতিয়াৰ পৰা মাছ মাংস খোৱা মই বাদ দিলোঁ আৰু আমি ভিতৰত গৈ সেৱা সৎকাৰ কৰিলোঁ, ধূপ চাকি জ্বলাই পেলাই ওলাই আহিলোঁ। ইয়াৰ সন্মুখৰ এই জেগাখিনিত হোম যজ্ঞ কৰিবৰ কাৰণে এনেধৰণে বনাই থোৱা আছে। তাতে পাৰবোৰে খুব ধুনীয়াকৈ চাউল ধান খাই আছে, চৰি আছে। এইখিনি দেখি মোৰ মনটো খুব ভাল লাগে আৰু এনেকৈ বহুত সময় চাই পেলাই তাৰপিছত আমি লাহেকৈ মন্দিৰৰ পৰা ওলাই দিলোঁ। আপোনালোকে বাৰু যিসকল গুৱাহাটীত থাকে সেইসকলে নিশ্চয় উগ্ৰতৰা দেৱালয়ত নিশ্চয় আহিছে চাগে, আৰু যিসকলে অহা নাই এবাৰ উগ্ৰতৰা দেৱালয়লৈ আহিব। সঁচাকৈ এক জাগ্ৰত মন্দিৰ আৰু মনটো খুব শান্ত লাগে। তাৰপিছত আহি চিধাই ঘৰ পালোহি। যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ মন্দিৰলৈ গৈছিলোঁ আৰু অফিচলৈও যাব লাগিব, সেইবাবে কল চিৰা দৈ এনেকৈ ৰেডি কৰিলোঁ। তাৰপিছত খাই মেলি চিধাই গৈ পেলাই অফিচলৈ পালোঁ আৰু অফিচত গৈ বহিয়ে কাম আৰম্ভ কৰিলোঁ আৰু লগতে আহিলে একাপ চাহ। এনেদৰে চাহ একাপ খাই পেলাই আজিৰ দিনটো আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু তাৰপিছত আহি পেলাই মই দুপৰীয়া লাঞ্চ কৰিম বুলি মেছলৈ আহিলোঁ। আৰু এইটো আমাৰ অকণমানি মেছ, ইয়াতে খানা পিনাবিলাক বনায় আৰু মেনু চেনু নাই দেই, আমাৰ যি বনায় সেইটোকে খাব লাগে। আৰু এয়া আজি খানাত আছিলে, এয়া স্পেচিয়েল বনাইছিলে। মোক ফোন কৰিছিলে যে আপুনি আজি খানা আনিব নালাগে, এনেই মই টিফিন লৈ যাওঁ, কিন্তু আজি টিফিন লৈ যোৱা নাছিলোঁ। তাৰপিছত আমাৰ কেণ্টিনৰ পৰা তললৈকে গুৱাহাটীখন এনেকৈ ধুনীয়াকৈ দেখা পায়, নদী ছাইডতে যিহেতু আমাৰ ঘৰ অফিচটো, ওপৰৰ পৰা ভিউটো বৰ ভাল লাগে। মই সদায় অকণমান খোজকাঢ়িবলৈ চেষ্টা কৰোঁ খাই বৈ উঠি। তাৰপিছত মই ইভিনিং 6টা চাৰে 6টা মানত অফিচৰ পৰা ওলাই দিলোঁ। নদী পাৰৰ ৰাস্তাটোৱেদি খোজকাঢ়ি পেলাই আহি আছিলোঁ। আনদিনা স্কুটি বা তেনেকুৱা গাড়ী বা কিবাত আহোঁ, আজি মই খোজকাঢ়ি আহি আছোঁ। মই বেলেগ এটা জেগাত যাব লাগে কাৰণে খোজকাঢ়ি আহি আছিলোঁ। তাৰপিছত আকাশখনত কি ধুনীয়া লাগিছিলে, কেমেৰাত এইবিলাক কিছুমান বস্তু আবদ্ধ কৰিব নোৱাৰি, যদিও দেখা যায় সেই নিজৰ চকুৰে যিটো দেখা পৰিৱেশ সেইটোক আপুনি কেমেৰাত বুজাব বা ধৰি ৰখাব পৰা নাযায়। তো এনেকৈ মই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আহি ঘৰ পালোহি। আজিলৈ ইমানতে সামৰিছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। বাই বাই।